আজি 3 দিন হ'ল একোৱে নাই, চাউল দিয়া নাই, এৰি পানী নাই, শুবলৈ এৰি জেগাই নাই, সবাই এইটো বিচনাকেইটা চব পানী। হয় হয়, ভাত পানী খালে নে এতিয়া? ভাতটোতো পোৱাই নাই। হোৱাই নাই ন? নমস্কাৰ জনাইছোঁ সকলোলৈকে। যোৱাকালি যিহেতু বিশ্বকৰ্মা আছিলে, বিশ্বকৰ্মা দিনাই আমাৰ পাম্পত পানী সোমাইছিলে, যিহেতু দেখুৱাইছিলোঁ আপোনালোকক। কিন্তু কথা হ'ল কি, ৰাতিপুৱা আজি আহিলোঁ, আহি পেলাই মই দেখিলোঁ যে যোৱাকালিতকৈ বহুত পানী বাঢ়িলে। মই তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ যিখিনি দোকান আছিলে, দোকানখিনি চব পানীত ডুব গ'ল। আৰু যিটো আমাৰ এক্সিট পইণ্ট এয়া দেখিছে, আমাৰ চেলটো যোৱাকালি বন্ধ কৰিবলৈ দিলে, আমি বন্ধ কৰি থৈ দিয়া আছে, কাৰো যাতে ক্ষতি নহয়। পাম্পটোৰ চাৰিওফালে পানী সোমাই গ'ল, কিন্তু মেইন যিখিনি মেচিন আছিলে, মেচিনখিনিত পানী চোৱাগৈ নাই। যিহেতু কাষ্টমাৰসমূহ সোমাই আছে, গৈ আছে, কাইলৈৰ পৰাই হ'ব। গতিকে কাষ্টমাৰসমূহ সোমাই আছে, সোমাই পেলাই ঘূৰি গৈছে, যিহেতু যি পাৰ্মানেণ্ট কাষ্টমাৰ যিখিনি আছে। আৰু গাড়ীসমূহতো ৰৈ আছে, গতিকে দেখুৱাই আছোঁ প্ৰকৃতিৰ ভয়াৱহ ৰূপ, যি বাৰিষা বলীয়া বানে আহি সকলোকে এনেধৰণৰ সমস্যা পেলাইছে। কি ক'ব, উপায়তো নাই। নাগালেণ্ডত নেপকোৱে যি পানী এৰি দিছে, অৰ্থাৎ মই ক'বলৈ লৈছোঁ ছুইচ গেট খুলি দিয়াৰ ফলত, 3-4খনকৈ ছুইচ গেট খুলি দিয়াৰ ফলত এনেকৈ পানী আহিলে। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ খুমটাই সমষ্টি, লগতে বোকাখাট সমষ্টিৰ বহু গাঁও পানীৰ কবলত। গতিকে কি ক'ম, বানাক্ৰান্তৰ বহুত সমস্যা হৈছে, খোৱা পানীৰ পৰা ধৰি, ভাত খোৱাৰ পৰা ধৰি। এজন ককাইদেউ আছে, সুধিম আপোনাৰ কি কি সমস্যা হৈছে? আজি 3 দিন হ'ল একোৱে নাই, চাউল দিয়া নাই, এৰি পানী নাই, আৰু শুবলৈ এৰি জেগাই নাই, সবাই এইটো বিচনাকেইটা চব পানী। হয় হয়, আজি কমিছেনে পানী অলপ? পানীটো অলপ কমিছে, এৰি গ'ল আধা ফুটমান গ'ল। আধা ফুটমান কমিলে ন? ভাত পানী খালে নে এতিয়া? ভাতটোতো পোৱাই নাই। হোৱাই নাই ন? গতিকে এয়াই জনাইছে এজন বানাক্ৰান্তৰ অকল চাহ খাই আছে। মনৰ ভাৱ, অকল চাহ খাইছে। গতিকে কি ক'ব, উপায়তো নাই। 3 দিন হ'ল পানী ইয়াৰ। হয়, তেখেতে কৈছে 3 দিন হ'ল, 3 দিনত যি কষ্ট খাইছে, সঁচাকৈ ভাবিবলগীয়া কথা। অকল আমাৰ ইয়াত বুলি নহয়, সমগ্ৰ মই দেখুৱাইছোঁ আমাৰ যি অঞ্চলত যিমান গাঁও আছে, এই গাঁওসমূহ চব পানীৰ তলত। গতিকে ভাবিলেই বেয়া লাগে। খোৱা পানীৰ সমস্যা, লগতে লেট্ৰিন বাথৰুমৰ সমস্যা, আৰু লগতে গৰু ছাগলী যি পশুধন আছে, সেইসমূহৰো সমস্যা, থাকিবলৈ জেগা নাই। মই দেখুৱাইছোঁ এইটো কাৰণে, এইসমূহ যেতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হয়, কিমান মনটো বেয়া লাগে আপুনি এবাৰ ভাবকচোন। যদি আপোনাৰ লগত হ'লহেঁতেন, তেতিয়া কেনেকুৱা অনুভৱ কৰিলেহেঁতেন। গতিকে এতিয়া দেখিছে গাড়ীবোৰ ৰখাইছে, তেওঁলোকে ইয়াত এটা আশা লৈ আহে, ইয়াতে ৰৈ মেলি তেল চেল ভৰাই, লগতে খোৱা পানীৰ সুবিধা আছে, গা ধুবলৈও সুবিধা আছে। কিন্তু এই ব্যক্তিজন এতিয়া গৈছে পানী আনিবলৈ, কেনেকৈ দেখিছেনে, বাল্টিং লৈ গাড়ী তেখেতৰ সেই তাত ৰখাইছে। অৰ্থাৎ এইসমূহ পাৰ্মানেণ্ট গাড়ী। কিন্তু কি কৰিব, উপায়তো নাই। এই বাৰিষা বতৰত বলীয়া বানে আহি এনেকৈ গোটেই সমগ্ৰ অঞ্চলটো পানীত বুৰ গৈছে। গতিকে মই দেখুৱাবলৈ চেষ্টা কৰিম, যিটো এণ্ট্ৰি পইণ্টৰ ফালৰ পৰা মই এতিয়া সোমাই পেলাই আপোনাক দেখুৱাম। মানে কি, এয়াই চিন্তা কৰক, যিহেতু আমাৰ যিখিনি গাইডলাইন আছে, গাইডলাইনখিনি আমি ফ'ল' কৰি পেলাই কামবোৰ কৰিব লাগিব, যাতে কাৰো ক্ষতি নহয়, সেইসমূহ লক্ষ্য ৰাখি এই ব্যৱস্থাসমূহ লৈছোঁ। গতিকে গাড়ীখনেই লৈ যাব লাগিব, যিহেতু পানী বহুত আৰু বৰষুণো আহিছে। মই দেখুৱাই থাকিম, ব'লক। গতিকে দেখিছে এনেকৈ কাষ্টমাৰসমূহ আহি আছে, সোমোৱাবলৈ লৈছিলে। মই দেখুৱাইছোঁ এইটো কাৰণে, যিহেতু তেওঁলোকে গম নাপায়। কাষ্টমাৰসমূহ আহি আছে, গৈ আছে, এনেকৈ বুজাই আছোঁ। আৰু যি আমাৰ ষ্টাফ আছে, তথাপিও বুজাই দিছে। এয়াই মই দেখুৱাইছোঁ, চব কিমান পানী, চব চিন্তা কৰক। ইমানেই পানী বাঢ়িলে, পাম্পৰ চাৰিওফালে পানী সোমালে। মই এই বস্তুটো হ'ব বুলি আগতেই জানিয়ে মই যিখিনি ব্যৱস্থা ল'বলগীয়া আছিলে, সেই ব্যৱস্থাসমূহ ল'লোঁ। 4 ৰাউণ্ডত গোটেই চাৰিওফালে পানী সোমালে। মাজৰ অংশকেইটা বৰ্তমান একো নাই হোৱা, যিহেতু য'ত তেল দিয়া স্থান, য'ত তেল লয়, সেই তেল লোৱা জেগাখিনিত বৰ্তমান একো হোৱা নাই। সেইটো কাৰণে বাৰু প্ৰব্লেম নাই। গতিকে এয়াই মই দেখুৱাইছোঁ, চাৰিওফালে পানী হৈ গ'ল। কিন্তু মাজৰ যিটা অংশ, এই তেল লোৱা অংশকেইটাত পানী নাই। মানে কাৰেণ্ট নাই দেই। গতিকে দেখুৱাইছোঁ, এয়া কাষ্টমাৰসমূহ আহি আছে, তেওঁলোকক বুজাই দিছোঁ যে কাৰেণ্ট নাই বুলি। যি আমাৰ মেচিনসমূহ আছে, এই জেগাখিনিতে গাড়ীসমূহ ৰৈ তেল দিয়ে, আৰু এই তেল ভৰোৱা যি স্থান সুৰক্ষিত হৈ আছে। মানে পানীটো নোসোমাই, যিহেতু আমি যিখিনি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থাখিনি আমি ইতিমধ্যে যোৱাকালি লৈ থোৱা আছে, সেইবাবে একো অসুবিধা নহয়। কিন্তু এণ্ট্ৰি আৰু এক্সিট পইণ্টত পানী আছে। কাষ্টমাৰসমূহ কেনেকৈ আহিব, বিশেষকৈ বাইক হওক, স্কুটি হওক, সৰু গাড়ীখিনি। ডাঙৰ গাড়ীখিনি আহি আছে, গৈ আছে, কিন্তু তেলটো আমি দিয়া নাই। কাৰণ এটাই, পানী আছে যিহেতু, ইয়াত যদি কাৰেণ্টটো দিয়া যায়, কাৰেণ্টটো ছাপ্লাইটো দিয়াৰ লগে লগে পানীত যদি কেনেবাকৈ শ্বৰ্ট চাৰ্কিট হয়, আকস্মিকভাৱে কিছুমান এক্সিডেণ্ট হ'ব পাৰে।
বা এক্সিডেণ্ট হৈ যাব পাৰে সেইসমূহ লক্ষ্য ৰাখি আমি চেলটো বন্ধ কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জনাই পেলাই কৈছে হ'ব আপুনি পৰহিলৈৰ পৰা কৰিব পানীটো যদি আজি কমি যায় অহাকালিৰ পৰা আমি আৰম্ভ কৰিম আমাৰ চেলটো এয়াই আৰু যিসমূহ অঞ্চলত পানী সোমাইছে সেই ৰাইজসকলক মই এটাই আহ্বান জনাইছোঁ আপোনালোকে ওখ ওখ জেগাত থাকক লগতে গৰু ছাগলীৰ লগতে আপোনালোকেও ওখ জেগাত থাকক যিহেতু পানী আহিছে পানীত সাপ এনেকুৱা ধৰণৰ সৰীসৃপ প্ৰাণী আহি যাব গতিকে সেইসমূহৰ পৰা সাৱধান হ'ব লাগিব বিশেষ বৰ একো নকওঁ আপোনালোকে ভালে থাকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম